সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি আছোঁ আমি ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ছোৱালী আৰু মই আমি বজাৰ এখনলৈ যাব ওলাইছোঁ। বজাৰখন দেখাওঁ তাকে মানে অকণমান বজাৰ কৰিবলগীয়া আছে, তাকে দেখাওঁ বোলো। সেইবুলি ভিডিঅ'টো বনাইছোঁ। মানুহজন গৈছে ATM-লৈ পইচা উলিয়াবলৈ। তাকে দেখাই দিওঁ অকণমান। এতিয়া লাহে লাহে ভিৰ হ'ব আৰু অলপমান পাছত পূৰা ট্ৰেফিক জাম হৈ যাব ইয়াত। এইটো মানুহটো ATM পইচা উলিয়াব গৈছে। তাকে ভিডিঅ'টো চাই থাকিব আৰু। কাপোৰৰ দোকানত সোমাইছোঁ, কাপোৰ চাওঁ কিবা এটা। এইখন হৈছে শাৰী দোকান। চাওকচোন শাৰী কালেকশ্যনবিলাক যে ইমান ধুনীয়া আৰু ইয়াত সকলোবিলাক শাৰীয়ে পোৱা যায়। 300 টকাৰ পৰা ষ্টাৰ্ট কৰি একদম 12,000 13,000লৈকে তেনেকুৱাবিলাক শাৰীবিলাক আছে আৰু খুব ধুনীয়া কালেকশ্যনবিলাক। ময়ো কিবা এটা ল'ম বুলিয়ে আহিলোঁ আৰু এতিয়া মানে মোৰ দোকানখনত সোমাই এনেকুৱা যে লাগিছে মই ইটো লওঁ নে সিটো লওঁ তেনেকুৱা লাগি গৈছেগৈ। আৰু এইজনী যে ইমান উৎপাত কৰি ফুৰিছে নহয়। এতিয়া আহিছোঁ শাক পাচলি বজাৰলৈ ডাইৰেক্ট। ঘৰত একো শাক পাচলি নাই, কিবা এটা লৈ যাওঁ বুলি ভাবিছোঁ। মাজতে ইমানেই দাম বাঢ়িলে শাক চব্জি মানে কি খাওঁ কি নাখাওঁ লাগি গৈছিলে। এতিয়া অকণমান কমিছে, বজাৰখিনি কৰিও ভাল লাগিছে। আৰু যেতিয়াৰ পৰা মই ইয়াত আহিছোঁ নহয় তেতিয়াৰ পৰা সকলোবিলাক দায়িত্ব মোৰ ওপৰতে হৈছে বজাৰ পাতি কৰা। মানুহজনৰ মানে আগতেও আইডিয়া নাছিল আৰু এতিয়াও কোনো ধৰণৰ আইডিয়া নাই বজাৰ কৰা, গতিকে সকলোবিলাক মই নিজেই কৰোঁ। আৰু ইয়াত শাক চব্জিৰ লগতে বাচন বৰ্তন কাপোৰ কানি সকলোবিলাক খুব কমতে পোৱা যায় এই বজাৰখনত। আৰু বজাৰৰ পৰা কিনিছোঁ বুলি যে এইটো নহয় যে খুব বেয়া বস্তুবিলাক, এইটো নহয়। আৰু চাইডে চাইডে ডাঙৰ ডাঙৰ কাপোৰৰ দোকানবিলাকো আছে। মই প্ৰায় ইয়াৰ পৰাই কাপোৰ কিনোঁ আৰু খুব ধুনীয়া আহে কাপোৰ। এতিয়া মোৰ বজাৰ কৰা হৈ গ'ল, আমি এতিয়া যাওঁ ঘৰলৈ। ৰাতিও হৈ আহিছে। আজি তাকে দেখালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকৰ জনাব। আৰু যদিহে মোৰ ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।